আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয়। হয়, আজিৰ ভিডিঅ'টো আধুনিক ভাৰতৰ এটা গুৰুত্বপূৰ্ণ ঘটনা পলাচী যুদ্ধৰ ওপৰত। নমস্কাৰ, মই নয়নজ্যোতিয়ে আপোনালোক সকলোকে লাৰ্ণ হিষ্ট্ৰী ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম পলাচী যুদ্ধনো কি, পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল, কাৰ কাৰ মাজত সংঘটিত হৈছিল, পলাচী যুদ্ধত কোনে জয়লাভ কৰিলে আদি বিষয়সমূহ। পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল বুলি যদি কোৱা হয়, তেন্তে হয়তো আমি সকলোৱে জানো যে 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিল। কিন্তু কি পৰিস্থিতিত পলাচী যুদ্ধৰ দৰে ভাৰতৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল, তাৰ বিষয়ে জানিবলৈ আমি 1757 চনৰ প্ৰাক মুহূৰ্তৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বুজ ল'ব লাগিব। প্ৰথমে 1526 চনত বাবৰে ভাৰতত এখন শক্তিশালী মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, যাক মোগল সাম্ৰাজ্য বুলি জনা যায়। 1526 চনৰ পৰা 1707 চনলৈকে অৰ্থাৎ বাবৰৰ সময়ৰ পৰা ঔৰংজেবৰ সময়ছোৱালৈকে মোগল সাম্ৰাজ্যই ভাৰতৰ ইতিহাসত এখন শক্তিশালী আৰু প্ৰভাৱশালী সাম্ৰাজ্য হিচাপে শাসন প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছিল। কিন্তু 1707 চনত ঔৰংজেবৰ মৃত্যুৰ লগে লগে মোগল সাম্ৰাজ্যৰ কেন্দ্ৰত দুৰ্বল হৈ আহিবলৈ ধৰে। সেই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন প্ৰাদেশিক ৰাজ্যই মোগল সাম্ৰাজ্যৰ পৰা আঁতৰি আহি নিজকে স্বাধীনতা ঘোষণা কৰিবলৈ ধৰিছিল। আৰু সেই সময়ছোৱাত মোগলসকলৰ নৱমজন সম্ৰাট ফাৰুক ছিয়াৰে 1717 চনত ইংলেণ্ড অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীক বেংগলৰ লগত বাণিজ্যিক সুবিধা প্ৰদান কৰিছিল। কোৱা হয় যে ফাৰুক ছিয়াৰে মাত্ৰ 3000 টকাৰ বিনিময়ত ইষ্ট ইণ্ডিয়া কোম্পানীক বেংগলৰ লগত বাণিজ্যিক সুবিধা প্ৰদান কৰিছিল। আমি জানো যে 1600 চনত ইংলেণ্ডে ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা বাণিজ্যিক কোম্পানী গঠন কৰিছিল আৰু তাৰ জৰিয়তে ভাৰতৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। তেওঁলোকে পোনপ্ৰথমে চুৰাট, মাদ্ৰাজ, বম্বে আদি ঠাইসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। আৰু মোগলসকলৰ এজন সম্ৰাট আছিল জাহাংগীৰ। জাহাংগীৰে ইংলেণ্ডক পোনপ্ৰথমে ভাৰতৰ লগত বাণিজ্যিক সুবিধা প্ৰদান কৰিছিল। আৰু আমি এতিয়া যিহেতু পালোঁ যে 1717 চনত ফাৰুক ছিয়াৰে, মোগলসকলৰ নৱমজন সম্ৰাট ফাৰুক ছিয়াৰেও বেংগলৰ লগত বাণিজ্যিক সুবিধা প্ৰদান কৰিছিল। সেই সময়ছোৱাত বেংগলৰ নবাব আছিল মুৰ্ছিদ কুলি খান। মুৰ্ছিদ কুলি খান সেই সময়ছোৱাৰ বেংগলৰ নবাব আছিল 1717 চনৰ পৰা 1727 চনলৈকে। বেংগলখন সেই সময়ছোৱাত এখন খুব প্ৰভাৱশালী প্ৰদেশ বুলি ক'ব পাৰি। উৎপাদন খুব অত্যাধিক পৰিমাণে হৈছিল। তাৰ উপৰিও আমি বাণিজ্যিক সুবিধাৰ পৰাও যদি আমি চাবলৈ যাওঁ, বাণিজ্যিক সুবিধাও সেই সময়ছোৱাত বেংগলত আছিল। সেয়েহে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে বেংগলত বাণিজ্যিক সুবিধা লাভ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছিল। 1717 চনৰ পৰা 1727 চনলৈকে বেংগলত মুৰ্ছিদ কুলি খানে শাসন কৰিছিল। আৰু সেই সময়ছোৱাৰ বেংগলখন এখন বিশাল পৰিসৰৰ বেংগল আছিল। বৰ্তমান সময়ৰ পশ্চিমবংগ, বিহাৰ, বাংলাদেশ, উৰিষ্যা আদি ঠাইসমূহক লৈ সেই সময়ছোৱাৰ বাংলাদেশখন গঠিত আছিল। মুৰ্ছিদ কুলি খানৰ পৰৱৰ্তী সময়ছোৱাত ক্ৰমে চুজাউদ্দিন, সৰফৰাজ বুলি নবাবে শাসন কৰিছিল। আৰু সৰফৰাজ নামৰ যিজন নবাব আছিল, সৰফৰাজক হত্যা কৰিলে আলীবৰ্দী খান নামৰ এজন লোকে। আৰু আলীবৰ্দী খানে 1740 চনত সৰফৰাজক হত্যা কৰি তেওঁ নিজকে বেংগলৰ নবাব হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু তেওঁ তাৰ কাৰণে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক 2 কোটি টকা কৰ পৰিশোধ কৰিছিল। কিন্তু আমি পৰৱৰ্তী সময়ছোৱাৰ আলীবৰ্দী খাৰ ইতিহাসলৈ যদি চাওঁ, তেন্তে তেওঁ তেনে কোনো ধৰণৰ কৰ পৰৱৰ্তী সময়ছোৱাত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক পৰিশোধ কৰা নাছিল। তেওঁ মাত্ৰ এবাৰে 2 কোটি টকা পৰিশোধ কৰিছিল। আৰু তেওঁ তাৰ পৰিৱৰ্তে নিজৰ যি নবাবৰ ক্ষমতা তেওঁ কটকটীয়া কৰিছিল। কিন্তু আলীবৰ্দী খাৰ সময়ৰ পৰা যিহেতু বেংগলৰ যি ৰাজনৈতিক অচলাৱস্থা, সেই অচলাৱস্থাৰ সৃষ্টি হৈছিল। কাৰণ সেই সময়ছোৱাত আলীবৰ্দী খাৰ কোনো নিজা পুত্ৰ সন্তান নাছিল। আলীবৰ্দী খাৰ নিজা পুত্ৰ সন্তান নথকাৰ বাবে তেওঁ 3গৰাকী জীয়ৰী আছিল, ক্ৰমে ঢাকা, পূৰ্ণিয়াৰ আৰু পাটনাত। ঢাকা, পূৰ্ণিয়াৰ আৰু পাটনাত তেওঁলোকৰ বিয়া হৈছিল। আৰু পাটনাত বিয়া হোৱা যিগৰাকী জীয়ৰী আছিল আলীবৰ্দী খানৰ, সেই জীয়ৰীগৰাকীৰ পুত্ৰ ক্ৰমে চিৰাজউদ্দৌলা আছিল তাৰ নাম। চিৰাজউদ্দৌলাক আলীবৰ্দী খানে জীৱিত অৱস্থাতে পৰৱৰ্তী সময়ছোৱাৰ বেংগলৰ নবাব হিচাপে মনোনীত কৰি থৈ গৈছিল। আৰু
1756 চনত আলিবৰ্দী খানৰ মৃত্যুৰ লগে লগে চিৰাজউদ্দৌলাই বেংগলৰ নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু 1756 চনত চিৰাজউদ্দৌলাই বেংগলৰ নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগে লগে দৰবাৰৰ বিভিন্ন লোকে চিৰাজউদ্দৌলাৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে। পোনপ্ৰথমে আমি নাম ল'ব লাগিব চিৰাজউদ্দৌলাৰ যিগৰাকী মাহী আছিল ঘাচিতি বেগম। ঘাচিতি বেগমেও চিৰাজউদ্দৌলাৰ ঘোৰ বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিছিল। আৰু 1756 চনত চিৰাজউদ্দৌলাই বেংগলৰ নবাব হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ প্ৰথমে বেংগলৰ ওপৰত থকা যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভাৱ, সেই প্ৰভাৱ তেওঁ মুক্ত কৰিব বিচাৰিছিল। তাৰ উপৰিও যিহেতু ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে হওক বা ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ বিভিন্ন ঠাইত দুৰ্গ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, আৰু সেয়েহে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি দুৰ্গ নিৰ্মাণ, সেই দুৰ্গ নিৰ্মাণত চিৰাজউদ্দৌলাই বাধা প্ৰদান কৰি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কলিকতাত থকা যি ফৰ্ট উইলিয়াম দুৰ্গ আছিল, সেই ফৰ্ট উইলিয়াম দুৰ্গ আক্ৰমণ কৰিছিল আৰু তেওঁ আক্ৰমণ কৰি তেওঁ অধিকাৰ কৰিছিল। আৰু সেই সময়ছোৱাত 1756 চনৰ জুন মাহত এটা গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল, যাক ভাৰতৰ ইতিহাসত ব্লেক হোল্ডৰ ঘটনা বুলি কোৱা হয়। ব্লেক হোল্ডৰ ঘটনাত চিৰাজউদ্দৌলাই এটা সৰু বন্ধ কোঠাত ব্ৰিটিছৰ 146জন লোকক গোটেই ৰাতি বন্দী কৰি ৰাখিছিল, আৰু সেই লোকসকলে গোটেই ৰাতি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ বেছি সংখ্যক লোকৰে মৃত্যু হৈছিল, আৰু পাছদিনা প্ৰায় 23জন লোক জীৱিত অৱস্থাত উদ্ধাৰ হৈছিল, আৰু তেওঁলোকেও সেই ঠাইখনৰ পৰা পলাই সাৰিবলৈ তেওঁলোকে সক্ষম হৈছিল। আৰু সেই ঘটনাত ব্ৰিটিছৰ এজন আমি সেনানায়ক বুলি ক'ব পাৰোঁ, ব্ৰিটিছৰ সেনানায়ক হলৱেল জড়িত আছিল, আৰু হলৱেলে সেই ঘটনাটো প্ৰচাৰ কৰিছিল। আৰু মাদ্ৰাজত থকা যি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লোক আছিল ৰবাৰ্ট ক্লাইভে কলিকতালৈ এটা সেনাবাহিনী দল প্ৰেৰণ কৰিছিল, আৰু সেই সেনাবাহিনী আহি চিৰাজউদ্দৌলাৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছিল, আৰু সেই চুক্তিখনক আলীনগৰ সন্ধি বুলি কোৱা হয়। আৰু আলীনগৰ সন্ধিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিৰাজউদ্দৌলাৰ পৰা যি ফৰ্ট উইলিয়াম দুৰ্গ আছিল, ফৰ্ট উইলিয়াম দুৰ্গটো পুনৰ ঘূৰাই পাইছিল। তাৰ উপৰিও বেংগলত সেনাবাহিনী ৰখাৰ অধিকাৰ পাইছিল। তৃতীয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মুদ্ৰা খোদিত কৰাৰ অধিকাৰো লাভ কৰিছিল। কিন্তু আলীনগৰ সন্ধিৰ যি চৰ্ত আছিল, সেই সন্ধিৰ চৰ্তসমূহ বেছিদিন কাৰ্যকৰী নহ'ল, কাৰণ ব্ৰিটিছে সেই সময়ছোৱাত বা কোম্পানীয়ে সেই সময়ছোৱাত বুজি উঠিছিল যে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে তেওঁৰ দৰবাৰত বহু সংখ্যক লোকে বিৰুদ্ধাচৰণ কৰি আছে, বা চিৰাজউদ্দৌলাৰ ক্ষমতাক লৈ কিছু সংখ্যক লোক সন্তুষ্ট নাছিল। সেয়েহে সেই লোকসকলক বিভিন্ন টকা বা বিভিন্ন ক্ষমতাৰ প্ৰলোভনেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফলীয়া কৰিছিল। বিশেষকৈ আমি ক'ব পাৰোঁ চিৰাজউদ্দৌলা এজন বেছি গুৰুত্বপূৰ্ণ বা বিশ্বাসযোগ্য সেনাপতি আছিল, যাৰ নাম আছিল মীৰ জাফৰক ক্ষমতাৰ প্ৰলোভনেৰে ইংৰাজে তেওঁলোকৰ ফলীয়া কৰিছিল। তাৰ উপৰিও যিগৰাকী প্ৰথম অৱস্থাৰ পৰা যি শত্ৰু হিচাপে পৰিগণিত হৈছিল ঘাচিতি বেগম, চিৰাজউদ্দৌলাৰ মাহী ঘাচিতি বেগমেও ইংৰাজৰ পক্ষ গ্ৰহণ কৰিছিল। তাৰ উপৰিও আমি ক'ব পাৰোঁ এজন বেপাৰী মানিক চন্দ আৰু এজন ঋণদাতা বা বেংকাৰ আছিল, যাৰ নাম আছিল জগত ছেঠ। আৰু এই লোকসকলেও ইংৰাজৰ পক্ষ গ্ৰহণ কৰিছিল, আৰু ব্ৰিটিছে অতি কম সময়তে যিকোনো প্ৰকাৰে চিৰাজউদ্দৌলাক বেংগলৰ নবাবৰ গাদীৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি এটা পৰিকল্পিত এটা ষড়যন্ত্ৰত লিপ্ত হৈছিল। আৰু সেই যি ভাৰতৰ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ঘটনা, যাক আমি পলাচী যুদ্ধ বুলি কওঁ, সেই পলাচী যুদ্ধখন ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা পৰিকল্পিতভাৱে কৰা এটা ষড়যন্ত্ৰ আছিল, আৰু সেই ষড়যন্ত্ৰই 1757 চনৰ 23 জুন তাৰিখে যুদ্ধ হিচাপে ৰূপ লৈছিল। আৰু সেই যুদ্ধত চিৰাজউদ্দৌলাক যিহেতু তেওঁ নিজৰ লোকসকলে অন্তিম সময়ত বিশ্বাসঘাতকতা কৰিছিল, আৰু সেই বিশ্বাসঘাতকতাই চিৰাজউদ্দৌলাক অতি কম সময়তে যুদ্ধত পৰাস্ত হ'বলৈ সুযোগ প্ৰদান কৰিছিল, আৰু চিৰাজউদ্দৌলাই অতি কম সময়তে যুদ্ধত পৰাস্ত হ'ল। কিন্তু আমি এটা কথা ক'ব লাগিব যে দুজন সেনাপতি আছিল চিৰাজউদ্দৌলাৰ, মীৰ মদান আৰু মোহনলাল বুলি। মীৰ মদান আৰু মোহনলালে তেওঁলোকৰ জীৱনৰ অন্তিম পৰ্যায় পৰ্যন্ত চিৰাজউদ্দৌলাৰ পক্ষত যুদ্ধ কৰি তেওঁলোকে মৃত্যু মুখত পৰিছিল। আৰু যুদ্ধত যিহেতু এটা পৰিকল্পিত যুদ্ধ আছিল, আৰু সেই যুদ্ধত চিৰাজউদ্দৌলাক অতি কম সময়তে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। যদিও কোৱা হয় যে চিৰাজউদ্দৌলাৰ হাতত 15,000 সেনাবাহিনী আছিল, কিন্তু তাৰ বিৰুদ্ধে ইংৰাজৰ হাতত মাত্ৰ 3,000হে সেনাবাহিনী আছিল। কিন্তু সেই এটা বৃহৎ সংখ্যক সেনাবাহিনীও চিৰাজউদ্দৌলাক যুদ্ধত জয় কৰাৰ কাৰণে
ফলাফল বা জয় কৰাৰ কাৰণে তেওঁক সৌভাগ্য দিব নোৱাৰিলে, অৰ্থাৎ তেওঁ জয় হ'বলৈ সক্ষম নহ'ল। কাৰণ তেওঁ যিহেতু নিজৰ যিসকল লোক আছিল সেই লোকসকলে যিহেতু অন্তিম সময়ত তেওঁক বিশ্বাসঘাতকতা কৰিলে, আৰু সেই বিশ্বাসঘাতকতাই যি পলাচী যুদ্ধ, সেই পলাচী যুদ্ধত অতি বেয়াকৈ চিৰাজউদ্দৌলা পৰাস্ত হ'ল। আৰু যুদ্ধৰ কিছুদিন পাছতেই চিৰাজউদ্দৌলাৰ মৃত্যু হ'ল। আৰু যিহেতু বেংগলৰ এখন ঠাই আছিল পানীপথ বুলি, সেই পানীপথ নামৰ ঠাইখনত যুদ্ধখন হোৱাৰ কাৰণে ঠাইখনৰ নামেৰে যুদ্ধখনক পানীপথৰ যুদ্ধ বুলি কোৱা হৈছে। আৰু যিহেতু চিৰাজউদ্দৌলাৰ মৃত্যু হ'ল আৰু চিৰাজউদ্দৌলাক ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে যিহেতু চিৰাজউদ্দৌলাৰ ঘটনা শেষ হ'ল বা চিৰাজউদ্দৌলা ইতিহাসৰ পৰা নোহোৱা হৈ পৰিল, আৰু ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে মীৰ জাফৰক বেংগলৰ নবাব হিচাপে ঘোষণা কৰিলে। পলাচী যুদ্ধৰ ওপৰত ইমানখিনিয়ে আছিল। অতি সহজ ভাষাত মই বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত মই 1757 চনৰ বিদ্ৰোহৰ ওপৰত হ'ব পৰা বিভিন্ন প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।